পৰিস্থিতি কৰি দিম। কিন্তু হিমন্ত চৰকাৰ যে আদিবাসীক ভৰিৰ তলত ৰাখিব খুজিছে, আদিবাসী বুৰ্বক নহয়। बे साननैसोनि गेजेरावनो आसामावबो नेपालनि बायदि थासारिया फैनो हागौ। तो बेफोरबायदि माखासे गोख्रों बाथ्राखौ फोरमायदों। तो लोगोफोर नैबे समाव नोंथांमोननि गेजेराव मोनसे आपडेट लानानै फैदों। तो थारैनो बयबो नोंथांमोना मोनथिखादों जानांगौ जिहेतु काजिरङा हाग्रामा ओनसोलाव जिहेतु फरेस्ट एरियायाव जाय साहा बागानिया टि ट्राइबफोरा हा दखल खालामनानै थानाय गोबाव सम रायजो जाबोनाय। तो बैफोर ओनसोलखौ इभेक्सन खालामनायजों लोगोसे माने गभर्नमेन्टआ आसाम गभर्नमेन्टआ गासै हाखौ लाजोबनायनि दा बेफोरबायदि बाथ्रा दा बेखौ लानानै गोबां दावराव दावसि सोलिगासिनो दं। बिथांमोना नैबे भिडिअ क्लिपखौ नायग्रो जाय सा जनगोष्ठी टि ट्राइब जायखौ टि ट्राइब आदिबासि होननानै बुङो। स' बिथांमोना जे आसाम पुलिस हाय आसाम सरकार हाय आरो आसामनि सीएम मामाखौ माने हाय बेफोरबायदि स्ल'गान होनानै आरो गोबां माखासे धमकी होदों। तो नोंथांमोना नैबे भिडिअ क्लिपखौ नायग्रो। বিধায়ক হয়েছে অতুল বরা, দুখিয়া মানুষ কেনেকা মারিব লাগে, তার মাটি কাঢ়িব লাগে, নিজের কারণে বিল্ডিং বনাব লাগে, বাহরা দেশের মানুষ দিব লাগে, তেতিয়াহে পয়সাটো অতুল বরার পকেটত সোমাব। অতুল বরার কারণে মানে তার দরমা পাতি নাই যে সেইটো কাৰণে এনেকা কৰি আছে। লোকৰো খাব, দৰমাটোও খাব, কারবা মাটি লব সেইটোও খাব। এনেকাহে মিনিস্টার কিটার মানে নিয়ম। আমি এইটো কাৰণে সিহঁতক গাদীত বহাইছো। আমার কারণে ইহঁতি হয়েছে, আমাক সহায় কৰিব লাগে নে? ইহঁতি লোকৰ পৰা লুটি লব লাগে মাটি বাড়ি ঘর। আজি মাটিটো আমার পথার মাটি লৈছে, কালি আমার ঘরটো ভাঙি দিব। এনেকাহে কৰিব। মাটি বিক্রি শেষ হলে ছোৱালী কিটাক লৰা ছোৱালী কিটাক পইচার কারণে বেচিব অতুল বরা। এনেকা কৰিব, এদিন কৰিবই, চাব আপোনালোকে, রাইজে চাব এদিন। মাটি বাড়ি শেষ কৰিলে লাষ্টত আমার সবৰ লৰা ছোৱালীক সবক বেছি বেছি বাহিৰা দেশলে ধান্দা কৰিবলৈ পঠিয়াব। অতুল বৰা ইমানে বেয়া মানুহ হয় ইয়াত বোকাঘাটৰ, ইমানে বেয়া পাইছো আমি। ৰংগাজানত মিটিং কৰিব দালাল কিটাৰ লগত পাৰে, দুখীয়া মানুহৰ লগত আজিলৈকে ইমান দিন হৈ গল মিটিং কৰিব পৰা নাই। কিয় মিনিষ্টাৰ হৈছে ই? কিহৰ মিনিষ্টাৰ হৈছে? পথাৰত যাব, ধান ৰুই দেখুৱাই দিব, গাড়ী চলাই দেখুৱাই দিব, কেলেণ্ডাৰত দেখুৱাই দিব, কিন্তু একদিন নিজে ভৰি দিবলৈ পৰা নাই এতিয়া দুখীয়া মানুহৰ কাৰণে। এনে এইকেইটা দেখুৱাবলৈ কৰিছে গোটেই ৰাইজটো। অসম খুট মানে বনাই দিছে, কেলেণ্ডাৰ বনাই দিছে, চা মই দুখীয়া মানুহ কিমান সহায় কৰো। এতিয়া কি হৈছে? এতিয়া ক'ত গ'ল অতুল বৰা? এইকেইটা ইহঁতৰ মানে দেখুৱা, ওপৰত দেখুৱাব আৰু ভিতৰত মানে পুৰা পইচা লুটিব দুখীয়া মানুহ। আমাক নালাগে এনেকা মিনিষ্টাৰ। এনেকা মিনিষ্টাৰ আমি একদম মানে ঘিণ কৰিছো। হিমন্ত চৰকাৰ যে আদিবাসীক ভৰিৰ তলত ৰাখিব খুজিছে, আদিবাসী বুৰ্বক নহয়, ভৰিৰ তলত নাথাকে। হিমন্তৰ মূৰৰ ওপৰত নাচিব। ই আদিবাসী মাটি সুৰক্ষা কৰিব যোৱাৰ কাৰণে তাৰ ভুল নেকি? আদিবাসীৰ ইয়াত অধিকাৰ নাই নেকি? আদিবাসী ভোট নিদিয়া নেকি বিজেপি? বিজেপি চৰকাৰ আজি কাৰ পৰা চৰকাৰ হ'ল? আদিবাসীৰ পৰা। আদিবাসীৰ ইয়াত অধিকাৰ নাই নেকি? আজি অমিত নাথ ডাঙৰীয়া আদিবাসীৰ মাটি বচাব যোৱাৰ কাৰণে তাক আৰক্ষী জিম্মাত ল'লে। জিম্মাত কেলে ৰাখিব লগাইছে? 7 দিন ৰাখিব নালাগে। অমিত নাথ ডাঙৰীয়াক জেলত প্ৰেৰণ কৰি দিয়ক, নহলে ইয়াত বহুত ডাঙৰ আন্দোলন হ'ব। অসম এদিন আমি ইয়াত কালিৰ ভিতৰত আমি নেপালৰ পৰিস্থিতি কৰি দিম। নেপালত যিটো আন্দোলন কৰিছিলো সেইটো আন্দোলন আজি গোলাঘাট ডিষ্ট্ৰিক্টত হৈ যাব। অমিত নাথ ডাঙৰীয়া মুক্তি পাব লাগিব, আৰু তাৰ লগত যি দুজন আছে সিহঁতো মুক্তি পাব লাগিব। কাৰণ অমিত নাথ ডাঙৰীয়া চুৰ কৰা নাই, ডাকাইত কৰা নাই, কাকো ৰেপ কৰা নাই। কাৰণে অমিত নাথ ডাঙৰীয়া কৈছে আদিবাসী ৰক্ষা কৰিবৰ কাৰণে। আদিবাসীৰ অধিকাৰ নাই নেকি অসমত? আদিবাসীৰ অধিকাৰ নাই নেকি ভাৰতত? হিমন্ত বিশ্ব শৰ্মা আদিবাসীৰ পৰা ভোট ল'ব পাৰে, চৰকাৰ বনিব পাৰে। আদিবাসীৰ ভোটটো মূল্যৱান হয়, কিন্তু হিমন্ত চৰকাৰ যে
আদিবাসী ভরির তলত রাখিব খুঁজছে আদিবাসী বুর্বক নহয় ভরির তলত নাথাকে হিমন্তৰ মুৰাৰ ওপৰত নাচিব थारैनो नोंथांमोना बुजिबाय स' बेहाय जिथु आसामनि गेजेराव जे काजिरङा हाग्रामा ओनसोल फरेस्ट एरियायाव जायफोरा हा दखल खालामनाय अनलि फर बेवहाय जायथि ट्राइबल' नङा जायखिजाया जायफोरा थादों बे फरेस्ट एरियायाव बिसोरखौ माने होखारनाय आरो हाखौ लानायनि गभर्नमेन्टआ लागोन आरो इभिक्सनखौ खालामखागोन बे गभर्नमेन्टनि रुल मथे माने दा सोलिगासिनो दङ।